हेलो फ्रेंड्स, मैं प्रियंका और आपनालोकर এই সপোন নামৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ মই স্বাগতম জনাইছো। আজি মই কোনো ধৰণৰ ব্লগ ভিডিঅ' বনোৱা নাই। আজি এনেকুৱা এটা ইনসিডেন্টৰ ওপৰত আপোনালোকৰ লগত কথা পাতিবলৈ আহিছো, যেটো মানে খুবেই দুখ লগা আৰু দেখিলেই ভয় লগা এটা ঘটনা, যেটো সকলোৱে সোশ্যাল মিডিয়াতে হওক বা টিভি চেনেলতে হওক ইতিমধ্যে জানিব পাৰিলেই। ধেমাজিত কালি কেনেদৰে এজন দুৰ্বৃত্তই দুজনীয়া কলেজীয়া ছাত্ৰীক এখন চোকা অস্ত্ৰৰে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল, যাৰ কল্পনা হয়তো আমাৰ কোনো কৰিব নোৱাৰে। এটা খুবেই দুখ লগা আৰু খুবেই ভয় লগা ঘটনা। আচলতে কি ক'ম আৰু মই আচলতে এই টপিকটোৰ ওপৰত মই ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু মানে হোৱাটছএপতে হওক বা ফেচবুকতে হওক চৰ্চা চলাইছে, আৰু মই এই ভিডিঅ'টো কোনো ধৰণৰ লাইক বা কমেণ্ট পাবৰ কাৰণে বনোৱা নাই। কালিৰ পৰা মোৰ মনত যিখিনি ভাৱ চলি আছে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলিয়ে বনালোঁ। এজন মানুহে অন্য এজন ব্যক্তিক এনেদৰে নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিব পাৰে, সেইটো মানে সকলোৰে মানে কোনো ভাবিব নোৱাৰা এটা ঘটনা। আপোনালোকে সবে হয়তো ভিডিঅ'টো পালে, তো এইজনেই এজন ব্যক্তি যিজনে প্ৰহাৰ কৰিছিল, আৰু এই দুগৰাকী হৈছে সেই দুগৰাকী কলেজীয়া ছাত্ৰী, যি দুজনীক মানে এই দুৰ্বৃত্তজনে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিছিল। জানিবলৈ পৰা মতে দুজনী পৰীক্ষা দি কলেজৰ পৰা আহিছিল, আৰু তেনেকুৱা অৱস্থাত ৰাস্তাৰ মাজত খেদি দৌৰি এই দুৰ্বৃত্তজনে দুজনী ছোৱালীকে মানে প্ৰহাৰ কৰিছিল অস্ত্ৰৰে। তো ছোৱালী দুজনীৰ নামটো হ'ল কাশ্মীৰ আৰু এজনীৰ নাম হ'ল নন্দিতা। তেওঁলোক দুজনী বান্ধৱী আছিল, আৰু যিজন দুৰ্বৃত্ত তেওঁলোকৰ লগত এই ঘটনাটো কৰিলে, তো সেইজন ব্যক্তিৰ নাম হৈছে ৰিণ্টু শৰ্মা। তেওঁ ধেমাজিৰ মডেল কলেজৰ কৰ্মৰত। তো ৰাস্তাৰ মাজত এনেদৰে এজন ব্যক্তিয়ে কাৰোবাক খেদি হত্যা কৰাটো জানো এইটো মানে ভাবিব নোৱাৰা এটা কথা। আৰু গাইজ, এনেকুৱা এটা দিন আহি গ'ল যিটো দিনত মানে ছোৱালী কোনো ফালৰ পৰা সুৰক্ষিত নহয়। কিয় মানুহে মানুহক মানে এনেকুৱা ঘটনাবিলাক সংঘটিত হ'লে হয়তো মানুহে মানুহক বিশ্বাস কৰিব নোৱাৰা হৈ যাব এদিন। এজনী ছোৱালীয়ে বাহিৰলৈ ওলাই যোৱাৰ আগত 10 বাৰ কথা ভাবিব লাগিব। সকলোৰে মনত ভয় হ'ব যে মানে এনেকৈ ওলাই যাম বা এনেকুৱা কিবা এটা দুৰ্ঘটনা হ'ব। গতিকে কিয় গাইজ ছোৱালীবিলাকৰ লগত কিয় এনেকৈ মানে এটাৰ পাছত এটা ঘটনা কিয় সংঘটিত হ'বলৈ ধৰিছে? সমাজখনত ছোৱালীবিলাক কিয় সুৰক্ষিত নহয়? গাইজ, এইটো খুবেই ভয়ানক আৰু দুখ লগা এটা ঘটনা, যাৰ এক্সপ্লেইন মই হয়তো ভালদৰে কৰিব পৰা নাই, কিন্তু মানুহে মানুহৰ লগত এনেকুৱা কেতিয়াও কৰিব নাপায়। তো গাইজ, ভিডিঅ'ত আপোনালোকে দেখিলে কেনেকৈ ছোৱালীজনীৰ মূৰৰ পৰা তেজ ওলাই আহিছে। তো গাইজ, কেনেকৈ এজন ব্যক্তিয়ে মানে এনেকৈ নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিব পাৰে। এতিয়া নন্দিতা গুৰুতৰভাৱে আহত হৈ আছে, আৰু লগত তেওঁলোক দুজনী ছোৱালী আছিলে, নন্দিতা আৰু কাশ্মীৰে মানে আহি থকা অৱস্থাত যেতিয়া লগৰজনীক প্ৰহাৰ কৰিছে এজন ব্যক্তিয়ে, তো তেতিয়া মানে কাশ্মীৰে তাইক বচাবলৈ কিবা কিবি চাগে কৰিছিলে। তেতিয়া তাইকো অলপ মানে আক্ৰমণ কৰিলে, তো তাইৰো অলপ দুখ পালে। তো বৰ্তমান নন্দিতা মেডিকেলত আছে। তাই সোনকালে সুস্থ হৈ আহক, এয়াই আমি সকলোৱে প্ৰাৰ্থনা কৰিব লাগে। আৰু জানিব পৰা মতে তেওঁলোকৰ মাজত কিবা প্ৰেমৰ সম্পৰ্ক আছিল। গাইজ, মোৰ মতে লাগিলে প্ৰেমৰে হওক বা যেনেকৈ যি কাৰণ নহওক, কিন্তু কোনো কাৰণতে এজন ব্যক্তিয়ে এজন ব্যক্তিক এনেদৰে প্ৰহাৰ কৰাটো মোৰ মতে কোনো ফালৰ পৰা মানে এইটো শুদ্ধ হ'ব নোৱাৰে। লাগিলে ভুল যাৰেই নহওক, কিন্তু এনেদৰে ভয়ানকভাৱে আৰু এনেকৈ দুখ লগাকৈ এনেকুৱা কৰাটো
কোনো ফালৰ পৰাই শুদ্ধ হ'ব নোৱাৰে। কাৰণ এজন ব্যক্তিক সম্পূৰ্ণকৈ মাৰি পেলোৱাটো এজন মানুহক সম্পূৰ্ণকৈ মাৰি পেলোৱাটো কোনোভাৱেই শুদ্ধ হ'ব নোৱাৰে। হয়, কিছুমানৰ মাজত ভুল বুজাবুজি হয়, কিছুমানৰ মাজত কেতিয়াবা বহুত ডাঙৰ কিবা কাজিয়া হয়, কিন্তু তাৰ অৰ্থ নহয় যে আপুনি মানুহজনক একেবাৰে মাৰিয়ে পেলাব। গতিকে এইবিলাক সম্পূৰ্ণ ভুল, এইবিলাক কৰাটো খুবেই ভুল। তো এইবিলাক ঘটনা আকৌ যাতে সংঘটিত নহওক তাৰেই মই প্ৰাৰ্থনা কৰিছোঁ, আৰু লগতে আপোনালোকেও প্ৰাৰ্থনা কৰক যাতে নন্দিতা আমাৰ মাজত পুনৰ আহে আৰু তাই সোনকালে সুস্থ হৈ আহে, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বৰ্তমান তাই মেডিকেলত মৃত্যুৰ সৈতে যুঁজি আছে। তো আপোনালোক সকলোৱে প্ৰাৰ্থনা কৰক যাতে তাই সোনকালে সুস্থ হৈ উঠে। আৰু লগতে মই দুখীয়া উচিত শাস্তি পোৱাটো বিচাৰোঁ। এইটো মই নহয়, সকলোৱে বিচাৰিব যে যিজন দোষী তেওঁ কৰা কৰ্মৰ ফল তেওঁ পাওক, আৰু তেওঁ শাস্তি দিয়াটো প্ৰয়োজন যাতে আগলৈ এনেদৰে কোনো ঘটনা সংঘটিত নহয়। আৰু আজি ভিডিঅ'টোত মই বিশেষ একো নকওঁ, এয়াই ক'লোঁ। তো